Hello guys, welcome back to my YouTube channel. আমি আজি পাৰ্কলৈ ওলাইছো অলপ বুলো মাৰ ঘৰৰ পৰা ফুৰি আহোঁগে। এয়া আমি পাৰ্কলৈ যাবলৈ মা মই ল'ৰা ওলাইছো আৰু পাৰ্ক পালোহি। পাৰ্কখনৰ মানে কামবোৰ চলিহে আছে, সম্পূৰ্ণ হৈ উঠা নাই। এয়া পাৰ্কখনৰ ভিতৰ এইবোৰ ফুলৰ মাজত হাই কৈ দিয়া। হাই কাম চলি আছে, কামখিনি সম্পূৰ্ণ হৈ দিলে ভাল লাগিব পাৰ্কখন। আমাৰ মা ঘৰৰ গাঁৱৰ মানে কাষৰখন গাঁৱতে মুদৈ গাঁও বুলি কয়। পাৰ্কখনৰ ভিতৰত বহুতেই ঠাণ্ডা পৰিৱেশ। ইয়াত থাকিলে সময়কণনো কেনেকৈ পাৰ হৈ যায় ধৰিবই নোৱাৰি। এতিয়া অকণমান ফুল চুলবোৰ অলপ হাবি হৈ গৈছে। অলপ দিনৰ আগলৈকে ধুনীয়া হৈ আছিলে। এতিয়া মানুহবোৰে গোটৰ মানুহবোৰে ইয়াত কাম কৰি থাকে, চবৰে ডিউটি পৰে তেনেকৈ চাফাই কৰা। চবেই মিলি পিলি কৰি থাকেহি আহি পেলাই। এনেকৈ এতিয়া ফুলবোৰ ফুলা নাই, ফুলিলে বেছি ভাল লাগে। সেয়া ল'ৰাও মা ঘূৰি ফুৰিছে। এইকণ জেগাত আগতে এখন ডাঙৰ কাঠনিহে আছিল। ৰজাদিনীয়া এটা পুখুৰী আছে বুলিও কোনেও জনাই নাছিল। এইকণ জেগাত এখন ইমান ধুনীয়া পাৰ্ক দিয়াৰ বাবে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়ালৈ এইকণ সময়তে মই অশেষ ধন্যবাদ জনাইছোঁ। ধুনীয়া অভয়া পুখুৰী, তাৰ ভিতৰতে আছে পাৰ্কখন। পুখুৰীটোও আছে, সেইটো কাম চলি আছে। সেইটো চাওক, অভয়া পুখুৰী বুলি কয়। কামবোৰ হৈ দিলে ভাল লাগিব, বহুতেই ধুনীয়া হ'ব পাৰ্কখন দেখিবলৈ। গাঁৱৰ ভিতৰত ইমান এখন ধুনীয়া পাৰ্ক আগতে নাছিলে আমাৰ ইয়াত। পাৰ্কৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই মনোমোহা যে আপোনালোকে ইয়ালৈ এবাৰ আহিলে আকৌ আহিবলৈ মন গৈ থাকিব। দুয়োফালে কেৱল সেউজীয়া আৰু গছ গছনি গোটেইখন। আমাৰ ল'ৰা আজি মনটো খুবেই ফূৰ্তি। শুন, নামি আহা। আবেলি টাইমৰ এই সময়ছোৱা বিশেষকৈ মোৰ বহুত ভাল লাগে। আপোনালোকৰ কেনে লাগে জনাবচোন কমেণ্টত। অঁ শুন, অভয়া পুখুৰী বুলি কয়। এয়া পাৰ্কৰ কাম চলি আছে, সেইবোৰ ইটা বালি পেলাই থৈছে। আজিলৈকে অহা নাই বোলো, গৈ চাওঁগৈচোন। ভাল লাগিব হৈ উঠিলে কামবোৰ। সেয়া বহুত পুৰণি এজোপা বৰগছ। মানে এজোপা বৰগছ নে কি গছ? বৰগছ হয়, বহুত পুৰণি। যোৱা জোলনা অকণ খালা। এয়া আমাৰ বেটাই জোলনা খেলিবলৈ আহিছে। ভালকে বহা দে। সেইজোপা পুৰা 100 বছৰ হ'ল হয় নাই বাৰু? এইজোপা মই দেখাই নাই। এইজোপাও বহুত পুৰণি হেনো। এয়া আইতাকে নাতিনীয়েকক জোলনা জোলাই আছে। অলপ বহিছোঁ, বহুত ঠাণ্ডা ইয়াৰ পৰিৱেশ দেখিছেনে? বহুতেই ঠাণ্ডা। মানে এনেই কিছুমান পাৰ্কত গ'লে একদম ৰ'দত মানে নাথাকো লাগে, কিন্তু ইয়াৰ পৰিৱেশটো বেলেগ ভাল। চাৰিওকাষে গছ গছনি থাকিলেতো আৰু হাৱা মাৰিয়ে থাকে। খালি মানুহ চানুহ নাই, আমি আৰু এই যিবোৰ মানুহে ইয়াত কাম কৰি আছে মানুহখিনিয়ে আছে আৰু।
হ'ব যেতিয়া পাৰ্কখন সম্পূৰ্ণ হৈ উঠিব তেতিয়াতো চাগে বহুত ভিৰেই লাগিব গাঁৱৰ ভিতৰত যদিও গাঁৱৰ মানুহখিনিয়েতো পাৰ্কলৈ ল'ৰা ছোৱালী নিবই নোৱাৰে আগতে টাউনত থাকোঁতে এতিয়াতো সুবিধা হ'ল আমাৰবোৰ ল'ৰা ছোৱালীবোৰ এনেকৈ আহিবলৈ অকণমান সময় উলিয়াই নিবলৈ শেষত আমি পাৰ্কত কেইকপিমান ফটো মাৰিলোঁ মা ল'ৰা মই বোলো ভাবিলোঁ সেইকেইকপি মোৰ ব্লগটোতে দি দিওঁ আপোনালোকে ফটো কেইকপি কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ